Hello guys, welcome back to our channel. আজি আমি বনাম ৰঙালাও গুটি হৈতে মাছৰ তৰকাৰী। তাৰ বাবে আমি ৰঙালাও গুটিটো উলিয়াই 2 দিন ৰ'দত শুকাই লৈছো। তাৰ পাছত এইখিনি সুধা কেৰাহী এটাত ধুনিয়াকে ৰঙচুৱা হোৱাকে ভাজি লৈছো আৰু এইখিনি আমি এতিয়া অলপমান ধনিয়া কাটি দিছো। ধনিয়া দিলে খাবলৈ গোন্ধটো বহুত ভাল আহে। এইখিনি ধুনীয়াকে উতলি আহিছে। এয়া দেখিছেনে আমাৰ মাছৰ তৰকাৰী ইমান ধুনীয়া হৈছে দেখিবলৈ। আপোনালোকেও এবাৰ বনাই চাব আৰু কেনেকুৱা পালে মোক জনাব। যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।